হেল্ল' গাইছ, মই নয়ন। মোৰ প্ৰথমটো ইউটিউব চেনেল চাইকেল ৰাইডাৰ নয়ন। আজি হৈছে 4 মে' আৰু আজিৰ দিনটোতে বড়োসকলৰ বড়ো সাহিত্য দিৱস হয়। আৰু এইবাৰ বড়ো সাহিত্য দিৱস উদযাপন কৰিব তামোলপুৰত। তাতো মই যাই আছোঁ আপোনালোকক দেখাবলৈ তামোলপুৰত। ময়ো যাম আৰু আপোনালোকক দেখাম বুলি ভাবিছোঁ। প্ৰত্যেক জিলাই এখন এখনকৈ বাছ দিছে আৰু আমাৰ গাঁৱৰ বাছখন আহি পোৱা নাই বৰ্তমান। সেইকাৰণে ভিডিঅ' বনাই আছোঁ মই। আৰু বাছখন অহাৰ লগে লগে আমি যাবলৈ আৰম্ভ কৰিম। আপোনালোকক চব দেখাম তামোলপুৰত কেনেকুৱা ধৰণৰ, কিমান ডাঙৰ হয় আৰু কোনে কোনে আহে চব দেখাম। তো ফাইনেলি গেছি আমি ধনুৱা পাৰ হৈ গ'লোঁ আৰু পাৰ হৈ কিনে পাই গ'লোঁ জিয়াত পাগলদিয়া। তো পাগলদিয়াৰ ওপৰত এখন দলং বনি আছে, যে পাগলদিয়াৰ দলংখন এইখন দলং পাইছোঁ। আৰু অলপ গ'লে ধুমধুমা পাৰ হৈ কিনে প্ৰায় তামোলপুৰ পাম আৰু। তো চাব পাৰে পৰা দলঙৰ কাম তীব্ৰ গতিত চলি আছে আৰু অতি সোনকালে দলংখন ওলাব বুলি আশা কৰিছোঁ। আৰু ওলালে বহুত ভাল হ'ব, তাৰমানে অহা যোৱাটো প্ৰায় ভাল হৈ যাব, সেইকাৰণে কৈছোঁ। তো চাই থাকক, পূৰা তীব্ৰ গতিত কাম চলি আছে। তো ফাইনেলি গেছে আমি পূৰা বাগানটোৰ ভিতৰত সোমাই গ'লোঁ, মেইন গেট পাৰ হৈ কিনে পূৰা সোমাই আহিছোঁ। গেটে এখনৰ পিছত এখন গেট, গেটে পাই আছোঁ আৰু কিবা ষ্টেজ নিচিনা দেখা পাই আছোঁ ৰাস্তাৰে। কিহৰ কাৰণে ক'ব নোৱাৰোঁ, কিন্তু আগত যাই নিশ্চয় জানিব পাৰিম। পাই গ'লোঁ ফাইনেলি আমি তামোলপুৰ। তো গাইছ, মই পূৰা আহি পালোঁ, আহি পালোঁ মাত্ৰ আৰু ভিডিঅ' বনাব আৰম্ভ কৰি দিছোঁ। এইবাৰৰ পৰা এণ্ট্ৰি কৰিছোঁ, এইবাৰৰ পৰা এণ্ট্ৰি কৰি কিনে এইভাগে যাই আছোঁ। তো গাইছ চাব পাৰে, এইগিলা চব খোৱা পানী চব পেকিং কৰি দিছি। প্লাষ্টিকত পেকিং কৰি দিছি। তো গাইছ গেট পাই আছোঁ আৰু এখন পাইছোঁ মেইন গেট, এইখনে একদম অন্তিম গেট আৰু ফাৰ্ষ্ট গেট। এইখন গেট পাৰ হোৱাৰ পিছতে পূৰা আৰম্ভ হৈ গ'ল আমাৰ পেণ্ডেল। চাওক না মানুহ, এতিয়া মানুহ দেৰি হ'লে আৰু কিমান হ'ব ভাবি চাওক আপোনালোকে। চাব পাৰে তাৰ ইয়াৰ পৰা আৰম্ভ কৰি কিনে পূৰা গেট আৰম্ভ আৰু ঘৰ আৰম্ভ। ইমান গোটেই ঘৰে ঘৰ, মই আহি কিনে পাগল হৈ গৈছোঁ, ইমান ডাঙৰ হৈছে। আৰু এই এখন গেট এইখন বন্ধ কৰি থৈ দিছে, নহ'লে মই ভিতৰত সোমাই কিনে ইয়াৰ ভিতৰত মিউজিয়াম টাইপৰ বনাইছে বস্তু, কিবা কিবি মূৰ্তি কিবা কিবি বনাইছে, চাবলৈ দিয়া নাই, নহ'লে মই আপোনালোকক নিশ্চয় দেখালোঁ হয়। চাওক গাইছ, বেলুন দিছে, এটা বম ডাঙৰ বেলুন ওপৰত পৰি আছে। আৰু তো গাইছ চাওক, চব ফ্লেট উৰাইছে, এইবিলাক বড়ো, যিহেতু বড়ো সাহিত্য হ'ব কাৰণে চব বড়ো ফ্লেট ওলাইছে। আৰু চাওক তাৰ পৰা পেণ্ডেল বনাইছে, ইমান লম্বা পেণ্ডেল, জীৱনত প্ৰথমবাৰ দেখা পাইছোঁ ইমান ডাঙৰ মিটিং। মই দেখি আচৰিত। আৰু এইভাগে বড়োসকলৰ এটা গান গাইছে, আৰজ গোৱা বুলি কয়, যি ভাষাত আৰজ গাই আছে এইভাগে তিৰিসকলে।
এইভাগে চাওক না, লাখ লাখ মানুষ একদম মানে এটা হরালে এবার বৃষ্টি পড়া একদম টান আছে, মুশকিল মুশকিল। दसे समनि उनावनो जोंनि रायजो बेंगिरि आरो गिबि मन्त्रि बिथांमोनाबो जौसाङाव गाखोफैगोन। তো এইভাগে চাওক গাই সব দুনিয়ার গাড়ী মানে নিউজ চেনেল গাড়ী মানে কোনটো নিউজ চেনেল অহা নাই ইয়াতে, সব নিউজ চেনেল আহিছে মানে সব নিউজ চেনেলে নিউজ কৰি আছে, পুৰা লাইভ দি আছে। চাওক সব দিছিলা কমলা কমলা থৈ দিছে, মানে সব টিভিতে দেখা পাব লাইভ একদম, চাই থাকক। এই চাওক না, লাখ লাখ কৰোৰ কৰোৰ মানুহ একদম, মই আৰু কি ক'ম বা ক'লো, দক চাই থাকক। ভাল পাওঁ জানানে, ভাল লাগিছে যদি মনে খাইছে যদি কইনো কইনি দিয়া কিয়া আংনা গো